নমস্কাৰ বন্ধুসকল, মই যিশুৰাজ। আজি মই গৈ আছোঁ দুলীয়াজান আৰু মোৰ নতুন গান কেলেংকাৰী আৰু নাচনী এই দুটা গানৰ বাবে মই দুলীয়াজান গৈ আছোঁ। গতিকে আপোনালোককো লৈ যাম মোৰ লগত আৰু মই দেখাই যাম মই ক'ত ক'ত যাওঁ। যোৰহাট পালোহি। যোৰহাটত চিন্তুৰ বাইকৰ ঘৰত ভাত খালোঁ আৰু এতিয়া আকৌ দুলীয়াজানলৈ বুলি আমি যাত্ৰা কৰিছোঁ। আপোনালোকক লগতে লৈ গৈ আছোঁ, দেখুৱাই আছোঁ ক'ত ক'ত যাম। আৰু মই কৈছোঁৱে যিহেতু মই আজিৰ পৰা এইটো ভিডিঅ'ৰ পৰা মই ব্লগিং ষ্টাৰ্ট কৰিছোঁ আৰু খুব ধুনীয়াকৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক যিবোৰ ভিডিঅ' আপোনালোকে ভাল পাইছে। আৰু মোৰ অফিচিয়েল সেইটো হেৰি হয়, ইউটিউব চেনেল হয়। গতিকে তাতে আপোনালোকে গানো পাব, এইবিলাক ব্লগছবিলাকো পাব। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু 5 ঘণ্টামান লাগিব যেন পাইছোঁ তালৈ, দুলীয়াজানলৈ। তেলটো ভৰাই লওঁ, তাৰপিছত আকৌ যাত্ৰা অব্যাহত থাকিব। আৰু এইবাৰ এটা খুব ধুনীয়া গান কৰি আছিলোঁ, কাখন অহাৰ কাৰণে মুক্তি দিব নোৱাৰিলোঁ। একো নাই, তথাপিও ফূৰ্তিটো নাইকিয়া হৈ গ'ল। আৰু নাইকিয়া হৈ যোৱাৰ কাৰণে আমি আমাৰো গান বনাব মন নোযোৱা হৈ গ'ল। তথাপি এবাৰ আকৌ ভাবিছোঁ যে নাই, কিবা এটা কৰি গানকেইটা দিব লাগিব, মুক্তি দিব লাগিব। নাচনী শীৰ্ষক এটি গান কৰিছোঁ আৰু এটা গান কৰি আছোঁ, সেইটো এতিয়া কি হয়গৈ সেইটো নাজানো। চ' ফাইনেলি আহি এতিয়া দুলীয়াজান পালোহি। আপোনালোকক যেনেকৈ দেখাই আছিলোঁ মই অহাৰ প্ৰত্যেকটো সময়ত, আকৌ আহি পেলাই দুলীয়াজান পালোহি। বহুত ঠাণ্ডা ইয়াতে। এতিয়া লাটুদাৰ ঘৰতে আছোঁ আমি। আৰু অলপ সময় পিছত 12টা বজাত আকৌ ওলাই যাম ৰিপুঞ্জয়দাৰ ষ্টুডিঅ'লৈ। তাতে আমাৰ গানকেইটা গাব আছে আৰু গানকেইটা গাই পেলাই আকৌ আমি চাগে কাইলৈ আকৌ ক'ৰবাত যাম। কিন্তু গানকেইটা লিখাই হোৱা নাই। আৰু তাতকৈ ডাঙৰ কথাটো হৈ গ'ল, যিমান বাৰে আহোঁ মোৰ খুব ভাল লাগে ইয়াতে। আৰু খুব ধুনীয়াকৈ আচলতে ইয়াতে আহি আমি মুকলি মনেৰে অলপ ঘূৰিব পাৰোঁ। ইয়াত আহিলে নিজৰ জেগা যেন অনুভৱ হয় দুলীয়াজানখন। আৰু কিনো ক'ম আৰু, আপোনালোকক লগত লৈ যাম মই এতিয়া য'ত যাওঁ। আৰু ব'লকচোন ভিতৰত যাওঁ। বৌয়ে কিবা বনাই থৈছে, কি বনাই থৈছে তাকে চাওঁ। খাই কৰি পেলাই আকৌ আমি যাওঁ, ব'লক। ধুনীয়া খাদ্য বনাইছে লাটুমণি ৰাজকোঁৱৰে। আজি কি বনাইছে কওকচোন? আজি পুৰি আৰু মটৰ ঘুগুনি। হয়, আৰু ৰুটিখন কোনে বনালে? আপুনি নে এখেতে? যোনে খাইছে আগতে তেখেতে জানো বনাব পাৰে কেতিয়াবা। আজি ক'ত যাম কওক? এতিয়া খাই বৈ ষ্টুডিঅ' যাম, ৰিপুঞ্জয় ষ্টুডিঅ'। তাত আজি আমাৰ কেলেংকাৰী নামৰ গানটো হেৰি আছে, ডাব আছে। খাই বৈ ওলাইছোঁ আৰু কেইটা বজাত নাজানো আকৌ। গানটো লিখা হোৱা নাই এতিয়ালৈকে লিখা হোৱা নাই। ষ্টুডিঅ'ত সোমাব ডাবিং, মই তাৰপিছত লিখিম। ঠিক আছে, এতিয়া আমি খাই লওঁ, তাৰপিছত আকৌ মই দেখাই যাম। বহুত ধুনীয়া বনাইছে পুৰি। গান নোধোলাই চাগে, শ্বৰ্টকাট দিলা হয়। বাচন সদায় ধুৱে, গা সদায় নুধুৱে। নাহৰকটীয়া আৰু কিছু সময়ৰ পিছতে আকৌ গান গাবলৈ যাম। তাৰ আগতে মই পৰিৱেশটো দেখাইছোঁ চবফালে। লাটুদাই এয়া আমাৰ হেৰি কৰি আছে, ট্ৰেক্টৰ চলাই আছে।
মৰণা মাৰি আছোঁ মৰণা মাৰি আছোঁ মৰণা মাৰি আছে আৰু খুব আচলতে ধুনীয়া পৰিৱেশ যদি দেখাওঁ ভাল লাগে আচলতে এনেকুৱা পৰিৱেশবিলাক আজিকালি দেখা পোৱা নাযায় গতিকে আকৌ মোৰ লগত এনেকৈ আপোনালোকে চাই থাকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আজিৰ পৰা বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে দেখা পাব মোৰ পৰা আৰু নতুন গান যিকেইটা আহিব সেইকেইটা শুনিব আৰু নাহৰকটীয়া জেগাটো খুব ধুনীয়া মই আগতে অহা নাছিলোঁ এইবাৰ প্ৰথমবাৰৰ বাবে আহিছোঁ এতিয়া আমি সৰুকৈ এটা খানা খাইছোঁ আজি যিহেতু ষ্টুডিঅ'ত গান গোৱা নহ'ব চাগে বা আবেলিহে চাগে গোৱা হ'বগৈ বা নহয় নাজানো ৰিপুদা শুই আছে গতিকে এতিয়া আহি গ'লোঁ মই মোৰ বন্ধু ৰাজাৰ ঘৰত আমি সকলো আছোঁ ইয়াতে আৰু ইয়াতে আহি পেলাই গাহৰি বনাইছোঁ আৰু এয়া জলফাই কুটিছে কি হৈ আছে আমি যাওঁ আপোনালোক দেখাম বলক পালেং তাৰপিছত আমি জুহালৰ ফালে যাওঁ এয়া বনি আছে আপোনাৰ দাদা কি বনি আছে এইটো এই আজি ঘৰতে এই দাইলৰ লগত গাহৰি এটা কাটিছিলে আচ্ছা তাই অকণমান গাহৰি অকণমান এনেকৈ ভাবিছোঁ অকণমান পুৰিম তাৰপিছত ভাতকেইটা খাব লাগিব সেইটো মানে কি বেয়া এইবোৰ মছলা চছলা চিষ্টেম নাই ইয়াত আদা নহৰু তাৰপিছত এইবোৰ দেখিছেনে এনেকুৱা চব এইবোৰ আমাৰ জংঘলী পাত এইবোৰ চব এইবোৰ তাত এইবোৰ হাবি বন পাতেৰে মানে গোটেই বস্তুটো বনিব ইয়াত বেলেগ এইবোৰ অকল আদা নহৰু জলকীয়া আদা নহৰু জলকীয়া ন এইফালে জলফাই এইটো জলফাই জলফাই চাটনি জলফাই চাটনি হৈ আছে ন জলফাই চাটনি হৈ আছে ধুনীয়া জলফাই জলকীয়া এটা বেলেগ ৰেচিপি এইটো বেলেগ ৰেচিপি এইবাৰ মানে যিহেতু পিকনিক নহ'লে কাৰখনৰ কাৰণে এতিয়া আমি ঘৰতে সেইকাৰণে ঘৰতে খাইছোঁ মানে দুখৰ মাজতো পেটটোতো ভৰাই ৰাখিব লাগিব যদি পেটটো নভৰা শক্তিয়ে যদি নাপাওঁ কাৰ কাৰণে চিঞৰিম কেনেকৈ সেইটোৱে চিঞৰিবলৈ শক্তি লাগিব গতিকে খাইছোঁ আৰু এতিয়া এই গাহৰি কিন্তু ঘৰতে আমাৰ যিটো ৰঙা যিটো আমাৰ বৰা চাউল ৰঙা বৰা চাউলটো এতিয়া সেই মায়ে হেৰি কৰিছে চেপি আছে ৰাজা মাকে চেপি আছে ৰহি অকণমান আছে ৰহিকণ লগতে খাম হৈ লওক গোটেই আৰু এনেকৈ আজি দিনটো শেষ হ'ল কালিলৈ বছৰৰ শেষৰটো দিন আৰু আজি যিহেতু মোৰ গানটো গোৱাই নহ'ল গতিকে কালিলৈ আমি মোৰ এই বছৰৰ দুটি গীত কেলেংকাৰী আৰু নাচনী এই দুটা গান কালিলৈ মই ডাবিং কৰিম আৰু পৰহিলৈ পুৱাই মই ইয়াৰ পৰা যামগৈ কালিলৈ ষ্টুডিঅ'ৰ পৰা আকৌ এটা বেলেগ ব্লগ মই আপোনালোকৰ বাবে আগবঢ়াই দিম এনেকৈ মৰম দিয়ক আৰু নতুন গানকেইটা আগৰ গানবোৰৰ দৰেই আঁকোৱালি ল'ব বুলি মই আশাবাদী লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিচুৰাজ মিউজিকেল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ থেংক ইউ পাহি ঐ পাতত তিৰে বিৰাই পানী